মৰিগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মনীষী উপবন উদ্যান। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত মৰিগাঁও বনাঞ্চলিক বিষয়াৰ মানিপুৰস্থিত কাৰ্যালয় প্ৰাংগণত এই উপবন শুভ উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৰুজনাই তাহানিতে কৈ গৈছে এক বৃক্ষ দশপুত্ৰ সম। সেয়েহে আমাৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক প্ৰকৃতি তথা গছ বিৰিখক ভাল পাবলৈ শিকাব লাগিব। গছে আমাক অক্সিজেনৰ পৰা খাদ্য সম্ভাৰলৈকে সকলো দিছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমাৰ ৰাজ্যৰ প্ৰাকৃতিক সম্পদৰ প্ৰতি বহিৰাজ্যৰ লগতে বহিৰাষ্ট্ৰৰ লোকসকলো আকৰ্ষিত হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক দিনত অসম চৰকাৰে কেইবাকোটি বৃক্ষৰোপণৰ পৰিকল্পনা হাতত লোৱা বুলিও মন্তব্য আগবঢ়ায়। সভাত আদৰণি ভাষণ আগবঢ়ায় বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বৃহস্পতিবাৰৰ এই মনীষী উপবন উদ্যান উদ্বোধনী অনুষ্ঠানত ভাগ লৈ বনমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ উপবন মুকলি কৰাৰ বিষয়ে সদৰি কৰি কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে। এই উদ্বোধনী সভাত মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ডিম্বেশ্বৰ দাস, আঙুৰলতা ডেকা, ৰমাকান্ত দেউৰী প্ৰমুখ্যে বহুকেইজন বিধায়ক, মুখ্য বন সংৰক্ষক, বন বিষয়াৰ লগতে জিলা উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাইও অংশগ্ৰহণ কৰে। ইফালে এই কাৰ্যসূচীৰ পূৰ্বে ঐতিহাসিক চাৰণ বিলৰ পাৰত অসম মীন উন্নয়ন নিগম লিমিটেডৰ উদ্যোগত মীন বিভাগৰ আধাৰশিলা স্থাপনৰ লগতে চাৰণ বিলত মাছৰ পোনা মেলি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মৰিগাঁও জিলাখন অসমৰ ভিতৰতে এখন অত্যন্ত প্ৰাকৃতিক সম্পদৰে ভৰপূৰ সমৃদ্ধিশালী জিলা। গতিকে এইখন জিলাক আমি আগন্তুক দিনত অৰ্থনৈতিকভাৱে সবল কৰাৰ মানসিকতাৰে ইয়াত যি প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তি আছে ইয়াৰ বিকাশ সাধনৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আপোনালোকে আজি দেখিলে চাৰণ বিলত আজি মৎস্য উৎপাদন শক্তি বৃদ্ধি কৰাৰ মানসিকতাৰে আসাম ফিচাৰী ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ তৰফৰ পৰা তাত ইতিমধ্যে এটি প্ৰকল্প হাতত লোৱা হৈছে আৰু পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে ইয়াক গঢ় দিয়াৰ মানসিকতাৰে তাত আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ উদ্দেশ্যে আজি এটা প্ৰকল্পৰ কাম শুভাৰম্ভ হৈছে। ইয়াৰ উপৰিও এই মৰিগাঁও জিলাতেই আমাৰ বন আৰু পৰিৱেশ বিভাগৰ তৰফৰ পৰা অসমৰ 26খন জিলাত ফল ফুল ঔষধি বিভিন্ন প্ৰকাৰৰ বিভিন্ন বিধৰ গছ গছনি আমি 1000কৈ একোটা কেন্দ্ৰত ৰোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই উপবনসমূহক একোগৰাকী মহান মনীষীৰ নামেৰে অভিহিত কৰাৰ লক্ষ্যস্থিৰ কৰা হৈছিল। আৰু আজি এই পবিত্ৰ ভূমিত মৰিগাঁৱত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামেৰে আজি উপবন ইয়াত গঢ় দিয়া হৈছে। আৰু মই ইয়াৰ বাবে আমাৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বন বিভাগে যোৱা কেইটা বছৰত অসমৰ বুকুত 10 কোটি জোপা গছ ৰোৱাৰ বাবে অসমৰ 33খন জিলাতেই বসবাস কৰা ৰাইজৰ সহযোগত এই কামত দৃঢ়তাৰে আগবাঢ়িছে। ইতিমধ্যে আমাৰ প্ৰায় 7 কোটি জোপা গছ ৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। আৰু আপোনালোকেও জানে যে এইবাৰ ভাৰত চৰকাৰৰ ছাৰ্ভে ৰিপৰ্টত অসমৰ আমাৰ কাৰ্যকালত 2016ৰ পৰা এতিয়ালৈকে আমাৰ অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবে 222 বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি হৈছে। ইয়াৰ উপৰিও বনাঞ্চলত বসবাস কৰা জীৱ জন্তু নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আমাৰ চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ইয়াৰ জ্বলন্ত উদাহৰণ কাজিৰঙা এশিঙীয়া গড় নিৰাপত্তাৰ ব্যৱস্থা। আৰু কংগ্ৰেছৰ কাৰ্যকালত এশিঙীয়া গড় প্ৰতি মাহে হত্যা কৰা হৈছিল। আৰু এই ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে বিশেষকৈ চোৰাং চিকাৰীৰ বিৰুদ্ধে পদক্ষেপ নোলোৱাৰ বাবে এইটো এটা মুক্ত অঞ্চল হিচাপে চোৰাং চিকাৰী মুক্ত অঞ্চল হিচাপে পৰিগণিত হৈছিল। কিন্তু আমাৰ চৰকাৰে এই ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।